2 ডিচেম্বৰ অসম দিৱস 1228 চনৰ 2 ডিচেম্বৰত 16 আঘোণ চাওলুং চুকাফাই পাটকাই পৰ্বত পাৰ হৈ সৌমাৰখণ্ডত ভৰি থোৱা ঐতিহাসিক দিন। চাওলুং চুকাফাই 7 ৰাজ মাৰি 1 ৰাজ কৰিছিল। সেয়ে কোৱা হয় বৃহত্তৰ অসমীয়া জাতিৰ পিতৃপুৰুষ চুকাফা। তেওঁ অত্যাচাৰৰ বিপৰীতে বন্ধুত্ব আৰু প্ৰেম, বিচ্ছিন্নতাৰ বিপৰীতে সম্প্ৰীতি, এয়ে আছিল চাওলুং চুকাফাৰ মন্ত্ৰ। চুকাফাই অসমতে বসবাস কৰা সকলো জাতি আৰু জনজাতিক একত্ৰিত কৰি বৰ অসম গঢ়াৰ ক্ষেত্ৰত নতুন জাতি নিৰ্মাণৰ বীজ ৰোপণ কৰিছিল। তেওঁ মংগোলীয় ভাষা কৃষ্টি সংস্কৃতিৰ লগত থলুৱা ভাষা সংস্কৃতিৰ সমন্বয় ঘটাত উৎসাহ যোগাইছিল। এই দূৰদৰ্শী বদান্যতাৰ ফলস্বৰূপে টাই ভাষাৰ ঠাইতে এক সমন্বয়ৰ ভাষা অসমীয়া ভাষা ৰাজকীয় ভাষা হৈ পৰিছিল। তেওঁৰ যাত্ৰাপথত হোৱা সকলো ঘটনা দেওধাই, মহন, বাইলুং পণ্ডিতসকলক লিখিবলৈ কোৱাত পৰাই অসম বুৰঞ্জীৰ আৰম্ভ হ'ল। তেওঁৰ সমসাময়িক অসমত বসবাস কৰা ৰাজ্য শাসন কৰা মৰাণ, বৰাহী, কছাৰী, নগা, চুতীয়া আদি সকলো জাতি জনগোষ্ঠীকে একত্ৰিত কৰি পৰম্পৰাৰ মাজত বিবাহ আৰু খোৱা লোৱাৰ ব্যৱস্থা কৰি দিছিল। লগতে শইকীয়া, বৰা, হাজৰিকা, বৰুৱা, ফুকন, বামুণ, কলিতা, কোচ আদি নানা উপাধিৰ সৃষ্টি কৰিলে। 1253 চনত চৰাইদেউ পাহাৰত আহোম ৰাইজৰ স্থায়ী ৰাজধানীখন প্ৰতিষ্ঠাৰ পিছতেই তেওঁ পশ্চিমে নামদাং নদী পৰ্যন্ত বিস্তৃত তথা নকৈ স্থাপিত সমগ্ৰ আহোম ৰাজ্যখনৰ এক স্থায়ী প্ৰকৃতিৰ শাসন ব্যৱস্থা প্ৰৱৰ্তন কৰিবলৈ প্ৰয়াস কৰিছিল। চুকাফাৰ ব্যক্তিত্ব আছিল অতুলনীয়। তেওঁ বিভিন্ন জনগোষ্ঠীসমূহৰ দলপতিসকলক মতাই আনি তেওঁলোকৰ লগত সম্পৰ্ক স্থাপন কৰিছিল। কোনো জনগোষ্ঠীক খৰি যোগোৱাৰ, কোনো জনগোষ্ঠীক কাঠ কটাৰ, কোনো জনগোষ্ঠীক হাঁহ কুকুৰা পালন আৰু কোনো জনগোষ্ঠীক ৰন্ধা বঢ়াৰ আৰু কাৰোবাক বেজৰ দায়িত্বও দি এক পৰম্পৰা সংস্কৃতিৰ মাজত খাপ খুৱাই এটা ৰাজনৈতিক ধাৰা প্ৰতিষ্ঠা কৰি এক উচ্চ আদৰ্শ দেখুৱাই গৈছে। প্ৰশাসনীয় ব্যৱস্থা লগতে জনজাতীয় লোকসকলৰ প্ৰতি দেখুওৱা আদৰ্শই বৃহত্তৰ অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠা কৰিছিল। অত্যাচাৰৰ বিপৰীতে বন্ধুত্ব আৰু প্ৰেম, সম্প্ৰীতি এয়া আছিল চাওলুং চুকাফাৰ মন্ত্ৰ। সেইবাবে 2 ডিচেম্বৰৰ অৰ্থাৎ চুকাফা দিৱস বা অসম দিৱস পালন কৰা হয়। এই দিৱসটো 1987 চনৰ পৰাই আৰম্ভ হয়। ধন্যবাদ।